নমস্কাৰ বন্ধু। ভৱিষ্যতৰ কথা জানিবলৈ সকলো মানুহৰে ইচ্ছা থাকে। ভৱিষ্যতে কি হ'ব, কেনেকুৱা হ'ব, আহি থকা টেকন'লজিৰ দিনত কি বস্তু দেখিবলৈ পাম আমি, আৰু আহিব লগা বছৰকেইটিত বিজ্ঞানে আমাক কলৈকে লৈ যায়। আহক আজি আমি জানিবলৈ ওলাইছোঁ ভৱিষ্যতে আহিব লগা 5খন এমেজিং আচৰিত বাইকৰ বিষয়ে। এই বাইক দেখি সঁচাকৈ আপুনি আচৰিত হৈ যাব। নম্বৰ 1, নিউট্ৰন বাইক। নিউট্ৰন বাইকখন পৃথিৱীৰ ভিতৰতে দেখিবলৈ ধুনীয়া এমেজিং বাইক। এই বাইকখন পাৰ্কাৰ ব্ৰাদাৰ্ছৰ দ্বাৰা ডিজাইন কৰা হৈছিল। আপুনি জানেনে এই দুয়োজন বাইক বনোৱা আৰু ডিজাইন কৰাত পৃথিৱীৰ ভিতৰতে বিখ্যাত। দুয়োজন ভায়েকৰ এই বাইকখন বনোৱাৰ আইডিয়া হলিউড ড্ৰোন মুভিৰ পৰা আহিছিল। ড্ৰোন মুভিত এনেকুৱা বাইকটো আপুনি দেখা পাইছেই। এই বাইকখনত ডাঙৰ LED টায়াৰ ব্যৱহাৰ কৰা হৈছে। ইয়াক দেখিবলৈ ধুনীয়া আৰু আৰামদায়ক। এই বাইকখন কিছু ছেকেণ্ডৰ ভিতৰতে 170 কিলোমিটাৰ স্পীড লয়। এই বাইকখন ইলেক্ট্ৰিক ইঞ্জিনৰ দ্বাৰা ব্যৱহাৰ কৰা হৈছে। এই বাইকখন ভৱিষ্যতৰ বাইক হিচাপে দেখা গৈছে। এই বাইকখনৰ দাম $55,000, অৰ্থাৎ আমাৰ ইণ্ডিয়ান টকা হ'লে 37 লাখ টকা। নম্বৰ 2, য়ামাহা মটৰাইড। আৰ্টিফিচিয়েল কনচেপ্টৰ ভিত্তিত এই বাইকখন পৃথিৱীৰ ভিতৰত এখন সৌন্দৰ্যৰে ভৰপূৰ আচৰিত বাইক। এই বাইকখনৰ এটা আচৰিত গুণ, বাইকখনে নিজৰ মালিকক চিনি লয় আৰু মালিকৰ ইংগিত মতে চলে। এই বাইকখন মালিকৰ বাহিৰে অইন কোনেও ষ্টাৰ্ট কৰিব নোৱাৰে। এই বাইকখন আপোনাৰ ইংগিতত আগুৱাই যাব পাৰে, পিছুৱাই যাব পাৰে। বন্ধু, এই বাইকখন দেখি আপুনি ভাবিছেনে আহি থকা দিনবোৰ কিমান ইণ্টাৰেষ্টিং হ'ব? নম্বৰ 3, য়ামাহা টেজাৰাইড। য়ামাহা কোম্পানীৰ দ্বাৰা বনোৱা এইখন বাইক হাইব্ৰিড আৰু এডভান্স কনচেপ্টেৰে লেছ। এই বাইকখন 2007 চনত ডিজাইন কৰা হৈছিল। এই বাইকখনত টায়াৰৰ সংখ্যা 4টা। এই বাইকখন ছাছপেণ্ডৰ ওপৰত গুৰুত্ব দি বনোৱা হৈছে। 4টা টায়াৰ হোৱাৰ কাৰণে যিমান বেয়া ৰাস্তা হ'লেও ইয়াক অতি সহজে চলাই লৈ যাব পাৰি। এই বাইকখনত 2টা চিলিণ্ডাৰ থকা ইঞ্জিন ব্যৱহাৰ কৰাৰ বাবে ইয়াৰ স্পীড বহুত গুণে বেছি। নম্বৰ 4, কাৱাছাকি জে কনচেপ্ট। এই বাইকখন হলিউড মুভিত দেখা পোৱা বাইকৰ নিচিনা। প্ৰথমবাৰ দেখিলে এই বাইকখন ৰবটিক বাইকৰ নিচিনা দেখা পোৱা যায়। কাৱাছাকি কোম্পানীৰ দ্বাৰা বনোৱা এই 4টা চকাৰ বাইকখনে আপোনাক সুন্দৰ ড্ৰাইভৰ অনুভৱ কৰাব। এই বাইকখন চলোৱাটো এটা সপোন যেন। এই বাইকখন বহুত ধৰণৰ এডভান্স টেকন'লজি চেঞ্চৰ লগোৱা হৈছে, যাৰ সহায়ত স্থিতি অনুযায়ী ই নিজে এডজাষ্ট কৰি লয়। এইখন পৃথিৱীৰ ভিতৰতে এনেকুৱা এখন বাইক, মাত্ৰ এটা চুইচত টিপিলেই স্পৰ্ট বাইক আৰু নৰ্মেল বাইকলৈ ৰূপান্তৰিত হৈ যায়। এই বাইকখন সুবিধা অনুযায়ী চকা আৰু হেণ্ডেল এডজাষ্ট কৰি লয়। নম্বৰ 5, BMW K75 আলফা। এই বাইকখন BMW কোম্পানীৰ দ্বাৰা ডিজাইন কৰা হৈছে। এই বাইকখন কনচেপ্ট আৰু ষ্টাইলিছ ডিজাইনিঙে এই বাইকখন বাকী বাইকতকৈ বেলেগ লগা হয়। এই বাইকখন 750 cc ইঞ্জিন লগোৱা হৈছে। ইমান শক্তিশালী ইঞ্জিন লগোৱাৰ কাৰণে কম ছেকেণ্ডৰ ভিতৰতে বতাহৰ লগত কথা পাতিব ধৰে। এই বাইকখনৰ ওজন 239 কিলোগ্ৰাম। BMW কোম্পানীৰ দ্বাৰা বনোৱা এই বাইকখন কাৰ্বন ফাইবাৰ আৰু এলুমিনিয়াম ব্যৱহাৰ কৰা হৈছে, যিয়ে ইয়াক বহুত ধুনীয়া দেখা কৰি তুলিছে। এই বাইকখনৰ দাম $3,50,000। বন্ধু, এই 5খনে হৈছে ভৱিষ্যতে আহিব লগা এমেজিং এডভান্স টেকন'লজি লেছ বাইক। ভিডিঅ'টো কেনেকুৱা লাগিল আৰু আপোনাৰ কোনখন গাড়ী আটাইতকৈ ভাল লাগিল কমেণ্ট কৰি জনাব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।